হাই হেল্ল' নমস্কাৰ, মই পংকজ তালুকদাৰ আৰু আমি যাই আছোঁ এতিয়া এটা জেগাত য'ত আজি নাইট ষ্টে কৰিম। কেম্প টানি মেলি ব্ৰহ্মপুত্ৰৰ পাৰত আমি ব্ৰহ্মপুত্ৰৰ সিপাৰে যাম, সেইটো পাৰে। তো আমি ফেৰী এখনত যাম আৰু ফেৰীখনততো তেল ভৰাব লাগিব, এতিয়া উপায় নাই। তো এতিয়া ডিজেলটো ল'ব যাওঁ আৰু ডিজেলটো লৈ মেলি চিধা ৰাৱানা। তো চাই থাকক, স্পীকাৰটো ল'বাই পাইছোঁ আৰু স্পীকাৰটো আনবা যাওঁ, দেৰি হৈছে নহয়। এই ডিজেলটো ভৰাই ল'লোঁ, ডিজেলটো লোৱা হৈ গ'ল। এতিয়া আৰু যাওঁ আৰু গধূলি হৈ গ'ল, দেৰি হৈ গ'ল। আৰু ডিজেলৰ কালাৰ চাপ নিউ মাল আহিছে বোলে কোম্পেনীৰ নতুন প্ৰডাক্ট বোলে। ক'বা নোৱাৰোঁ আৰু কি কৰিছে গাইজ, কি হ'ব ঘৰটো যে এৰাই দিবা নোৱাৰোঁ। এওঁৰাই চব পাই আহিছে, চাউলকেইটা আনি কিনে মোৰ ঘৰত থৈ দিছে, টেণ্টটো মোৰ তাতে থৈ দিছে। কি হ'ব বোলা এনেকৈ নহ'ব, বহুত সামান বহুত হৈছে গাইছ। বাইক থৈ দিলোঁ ইয়াতে, এতিয়া যাওঁ নদীৰ ঘাটত ৰখি আছে। ক'ত থৈ দিবা দিছে বাইক, দে আৰু উপায় নাই। এতিয়া যাওঁ নদীৰ ঘাটত ৰখি আছে, ফটাফট দেৰি হৈ গ'ল। আজি বেলেগ চাৱাৰী কৰি আছোঁ। আহি কিনে এইবাৰ বাইক থলোঁ, টাঙাই গেলি টমটমত যাওঁ। ইমান কষ্ট কৰি আনিলোঁ। 50 টাকা গেল। উপায় নাই বাইকত তেল পৰিল। এইবাৰ আৰু বাইকত অলপ ই ৰিক্সাত আহিলোঁ, এতিয়া বাইকত গ'লো। এইবাৰ আৰু নাহক। আজি হেলিকপ্টাৰখনত উঠা পাইছোঁ। সেইখন বান্ধি বাকী আমি ফুটি নেবি চেবি বনাই গেলোঁ চব পাই গেলোঁ আমি নদী ঘাটত। এতিয়া যামেই এখন বলক, ভিডিঅ'টো আৰম্ভ নহয়, যাত্ৰাটো আৰম্ভ কৰোঁ। যাত্ৰা আৰম্ভ। জয় বজৰংবলী। পাছোঁ এইটো ডাইন'ছৰটো আমাৰ, আৰু ডাইন'ছৰ কটাকে বিখ্যাত খুখুৰী এইখন নাই দে, তাতে যাই কিনে কৰিব লাগিব। আৰু ইয়াৰ পৰা আমি উৰাই দিম আমাৰ হেলিকপ্টাৰ। ড্ৰোন শ্বট ল'ম বুলি ভাবিলোঁ, কিন্তু উপায় নাই, বেলেগ কেইটা নে ড্ৰোন খানে কি কৰবি আৰু এইটোৱে হৈছে কথা। এতিয়া আমি এলাউ নকৰিলে কি কৰিব, উপায় নাই। আমি যাইছোঁ সেইটো পাৰে, মাজে মাজে অলপমান বেলেগতছে বেলেগ কৰিব লাগে। কিমান নৰ্মেল থাকবি, অলপমান ৰিক্স হয়, কিন্তু ঘৰতে আছে নহয়, ৰিক্স ইয়াতে ইচ্ছে আজি কৰিব আহিছোঁ নেচাৰৰ লগত। তোমাৰ কেনেকুৱা ওপৰত চন্দ্ৰ আৰু সন্মুখত বিশাল ব্ৰহ্মপুত্ৰ, প্ৰত্যেকটা নদীৰ মাজত বিশাল বাহু আকুলি ললে পাহাৰ ভয়া খৈব ৰহনীয়া কৃষ্টিৰ ধাম শংকৰ মাধৱ আৰু বিষ্ণু জ্যোতি, শংকৰ মাধৱ আৰু বিষ্ণু জ্যোতি, ত্যাগৰ মহিমা অপাৰ, ত্যাগৰ মহিমা অপাৰ। কালি লগ পাম। আহি পালোঁ, নাৱৰ পৰা উঠলোহে বোলে নামলোঁ। এই ল'লোৱে মোৰ ভাগত এইখিনি বস্তি, বাকী গোটাই সিহঁতে কেৰি কৰিছে। বাকী চাক ক'ৰ মাজে মাজে আছোঁ, আমাৰ পাতে সেইটো চাইড। ঐ ৰখ, বাঘ ছাগল নেকি ইয়াতে? এতিয়া ৰাতি না, ভালকৈ নুঠবো জেগাখিনি, তথাপি চাওঁ কিমানখিনি দেখাব পাৰোঁ। বাকী চাই থাকক ভিডিঅ'টো, আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু, বুজছা নাই? পংকজ য়েছ বছ কওক। ইহঁতক বোলে শ্বট লৈ দিব লাগে, কি ল'ব লাগিব নব কওঁ, ভালকে কওঁ। এটা বঢ়িয়াকে শ্বট লৈ দিম। এই কি কৰবা ধৰছ দুও কামাৰা কামাৰি লাগছাচোন। বাকী আমাৰ ইয়াতে খানাত যোগাৰ গোটাই আমাৰ যুৱৰাজ ভাই। য়েছ আমি এতিয়া ওলালোঁ, পুৰা খুকুৰি লৈ আহিছোঁ লগত, দেখা চুমুৰি আজি চব শেষ কৰি যাওঁ। এইটো ডাইন'ছৰটোৱে লোকেল ডাইনোছৰ এইটো। নিজকে কিবা উগ্ৰপন্থী লাগছে হয় নেকি? আজি যেন কেলা আমি জইন কৰিব ঐ पंछी बनू उड़ती फिरू मस्त गगन में बढ़िया रखी दी है की बात है ভালকে আগত এইটো বেং বেকালি ভিগুলিয়ে তুলি
ভয় লাগছে নেকি যুৱৰাজ ভয় লাগা অ নব আমি যদি গুচি যাওঁ তই একালে কি কৰিবি ইয়াতে জংগলী ফালে এবাৰ আৰু আহি পাৰ হৈ নাৱত কয় দিছোঁ ৰাস্তাটো এতিয়া দেখাব নোৱাৰিলোঁ কালি দেখাম বঢ়িয়াকে ৰাস্তাটো অঁ পুৰুগান ছাৰ আজি পুৰা এডভেঞ্চাৰাছ মজা বাকী ৰাস্তাটো কালি দেখি আছোঁ দিনত আজি পন নাই নদীৰ মাছ মাৰিম ৰাতুল দাৰ মাছ মাৰিবি মাছো মাৰিম বোলে দেখা যাক মাছ পাং না নাপাং সেইদিনাৰ ভিডিঅ'টো নাপালোৱে অ' পাচলি পাই যাব না এতিয়া অঁ বেয়া আছে প্লেন আছিল পাচলি লৈ যাম বুলি কিন্তু পাচলি বোলে নাপায় পানী উঠি বেয়া হৈ গৈছে উপায় নাই আৰু কি ক'ব আৰু চলি যায় আহি পালোঁ আমাৰ চাংঘৰতো বাকী ইয়াতে দুটা থাকিব আমাৰ গৰু ইয়াতে আৰু সেইপিনে থাকিম দেখা নাপাব কেমেৰা কালি পুৱা ভালকৈ দেখাই আছোঁ ড্ৰোন শ্বটো ল'ম তো এতিয়া খানা চানা বনাং আৰু মুখ চুখ ধুং অলপ সময় এই গৰু গাখীৰ উলিয়াই বনাই আৰু দিছোঁ চাহপাত আমাৰ চাহ ৰেডি দাদা চাহ বনাই দিলে চাহ খা ৰে কথা মজা বতাহ ইয়াতে দেই মজা বতাহ আল্টিমেট চব এভেইলেবল ডাইৰেক্ট কোনো জাগাত ফেনৰ জৰুৰতে নাই ইয়াতে চাং ঘৰত তলত থাক ধুনীয়া বতাহ মাৰি আছে কাপোৰ হলকে দিছো আৰু আমাৰ খানাৰ আয়োজন চলি আছে ইয়াতে নহৰু বাবলাক অলপ কষ্ট হৈছে বাবলা কেনাই কথা নাই তথাপিও চলি যায় মজাত আছো সেইটো ফিল বেলেগ আৰু এই পিনে চৌকা জ্বলিছে ইয়াতে মুৰ্গী বহিব আৰু কি বাজাৰ কৰিলোঁ চাই লওক একবাৰ চাই আহক আমি যোনখন ধাবাত আহিছোঁ ধাবাৰ মালিকটোক দেখে দেখ এইটো ৰাহুল দা কি ধাবা সিপৰুৱা ধাবা নদীৰ সিপাৰে যে তো চাই লওক কি বাজাৰ কৰি আনিলোঁ আমি যাক দে তিয়হ লং দে নেমু লং আদা নেহুৰ চব লৈ লওঁ আৰু গাজৰটো হৈ যাব কি ললি তই পিঁয়াজ আৰু বিলাহী কেপচিকাম কি কৰিবি নালাগে যাওঁ কেপচিকাম পিলা কৰিব লাগিল খুন্দ পিছিল কাটো ধুনীয়াকৈ দি 200 টাকা পারবো স্টাইলটা বঢ়িয়া লাগছে তেতিয়া বাজাৰ কৰি আহি পালোঁ আমি এইটো ডাইনাছৰ লৈছোঁ আজি ৰাতি খাম এইটো ডাইনাছৰ এতিয়া লচ্ছিটো মাৰি দিওঁ পতঞ্জলিৰ ধুনীয়া লাগে বাবলা খাই পিনে ক'বা কেনেকুৱা খাই চাওঁ কেনে লাগে খাই চাম তাৰপিছত কম এই ভালে লাগে তো বজাৰ কৰাখিনিতো দেখালোঁ কি বজাৰ কৰিলোঁ এতিয়া চাহ আপোনালোকে কি বানি আছোঁ চাহ কি বজাৰ কৰিলোঁ তো দেখিলে এতিয়া এই বানি আছোঁ মাংস কাৰো ফ্ৰাই মাংস অলপমান খাই দেন কেনেকুৱা আছে বাকী দেখি আছোঁ আৰু খাৱা লোৱা হ'ল এতিয়া ৰাতিপুৱা লগ পাই আছোঁ না কি ক'বা কেনে হৈছে আৰু বহুত টোপনি লাগছি এনেকুৱা টেষ্ট এতিয়া শুই যাওঁ আৰু চিধা মানে এই ৰাইজৰ লগত খানা খোৱা বা বিহু বা মানে কোনোবাৰ বিয়াত খানা খোৱা সেনেকুৱা টেষ্ট নহয় এইটো অলপমান বেলেগ ঘৰুৱা টেষ্ট ঘৰুৱাতকৈ বেলেগ যে আমি ঘৰৰ আগতে ক'ত আছিলে জংঘলত সেনেকুৱা টেষ্ট আছে যে আমি আদিবাসীৰ টেষ্টটো আজি লৈছোঁ যিটো এটা ভাল লাগিছে এতিয়া শুই যাওঁ আৰু গুড নাইট বাই বাই গুড নাইট মৰ্ণিং লগ পাই আছোঁ কালি ৰাতিপুৱা অ'কে